নমস্কাৰ সকলোলৈকে মই বৰলৈ বৰা পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বেলেগ কনচেপ্ট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এয়া হৈছে কইনা লোৱা আৰু পিঠা খোৱা। তুলনি বিয়াবিলাকত বিশেষকৈ এই নিয়ম পালন কৰা হয় আৰু বহুতো ফূৰ্তি ফাৰ্তা কৰা হয়, ধেমালি কৰা হয়, তো এনজয় কৰা হয়। তো আহকচোন চাওঁ কিদৰে আমি কইনা ল'লোঁ। লেটছ গ'। এয়া মোৰ মা হয়, দেখিছেনে ৰূপটো কি কৰিলে? পুৰা মুখত লেপি দিলে আৰু পিছফালে কি কৰিছে? বেচেৰি বমাকো সানিলে। এখেতে ইমান ধুনীয়াকৈ খাবহি লৈছে। দিলে সানি দিলে। হাই ৰাম, আমাৰ মাও কম নহয়। এয়া গুডু, এই মা মানে বৌজনী পুতেক হয়, সিও মাকক নেৰিছে বেটাই। বেচেৰীজনীয়ে ৰাম ৰাম, আকৌ লেপিলে। তোক মাকে মাৰি পালে আৰু সি এতিয়া কান্দিছে। এয়া হৈছে কইনা মাক। বেচেৰি বহিছিলে সি মুখত গোটেই চূণ লেপা দি লেপিলে আৰু পানীটো চবকে ঢালিছে। আমাৰ মা মেইন মানে চবতে। বেচেৰি বমাজনীকো নেৰিলে আৰু আমাৰ গুডু পানী ঢলাত এক্সপাৰ্ট, ঢালিয়ে থাকিব সি যিমান পাৰে।